হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল আৰু আমাৰ সকলোৰে ভাল গাইজ। কাৰণ আজি গৈ আছোঁ দুৰ্গা পূজা চাব আৰু আজি হ'ল মহাষ্টমী। তো সকলোকে অষ্টমীৰ শুভেচ্ছা জনালোঁ। আৰু মানে এইবাৰ আমাৰ বুৰকাত মানে শতবৰ্ষ, তাৰমানে 100 বছৰ হৈছে আৰু তো তাৰ কাৰণে বহুত ধুমধামেৰে দুৰ্গা পূজা প্ৰত্যেক বছৰে অনুষ্ঠিত কৰে, কিন্তু এইবাৰ বেছি ধুমধামেৰে আৰু মানে আছে আৰু। তো এতিয়া চাব যাম আৰু ৰাম মন্দিৰৰ আৰ্হিত গোটেই মানে মন্দিৰটো নিৰ্মাণ কৰিছে, মণ্ডপটো ধুনীয়াকৈ। তো গৈ আপোনালোকক ভালকৈ সকলোখিনি দেখুৱাম। তো আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব। আৰু এয়া এইটো ফ্ৰক মই পূজা বুলি লৈছোঁ, কেনেকুৱা লাগিছে ক'বচোন। পূজাত গৈ ভালকৈ দেখুৱাম বাৰু। তো আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব। এই পূজা আহি পালোঁ, কিন্তু এইবাৰ যিহেতু মানে বুৰকাত শতবৰ্ষ মানে 100 বছৰ হৈছে, তো বহুত মানুহ ভিৰ হৈছে। তো আধাতে টেম্পুৰ পৰা নমাই দিছে। তো ইয়াৰ পৰা এতিয়া খোজকাঢ়ি যাব লাগিব, বলক গাইজ। দুৰ্গা পূজা পোৱাই নাই, অৱস্থা চাওকচোন, যাব পৰা নাই, পৰা খোজকাঢ়িয়ে যাব পৰা নাই। গাড়ীবিলাকৰ কথাটো নকবেই আৰু। গাইজ পুৰত জাম হৈছে, জাম চামবিলাক পুৰা একেবাৰে ভাঙি পেলাই আহিছোঁ গাইজ। তো আহিলোঁ গাইজ, কিবাকৈ জামবিলাক ভাঙি ভাঙি। তো বৰ ধুনীয়া হৈছে, আহিয়ে দেখিলোঁ। তো আপোনালোক দেখুৱাই চাই দেখিব। কি মজা সজাইছে চাওকচোন, এইফালে লাইটেৰে একেবাৰে বহুত দূৰলৈকে সজাইছে আৰু 1 কিলোমিটাৰ দূৰতে চাইডে। আৰু এয়া জাবিবিলাক চাওকচোন, কি মজাকৈ সজাইছে। প্ৰথমে সেৱা কৰি আহোঁ, তাৰে পিছত বাকীবিলাক দেখুৱাই আছোঁ। আৰু আজি বহুত ঢেৰ মানুহ হ'ব গাইজ। আহোঁতে একেবাৰে ইমান জাম পাইছোঁ, কিবাকৈ আহিছোঁ। আৰু আজি কি যাওঁতে কেতিয়া যাই ঠিক নাই আৰু গাইজ। ফুট আনিলে ধুনীয়াকৈ ফুট লৈ ল'লোঁ। এতিয়া ফটো উঠো গাইজ, মেইন বস্তু ফটো। এয়া হ'ল মেইন মন্দিৰ আৰু মানে গাইজ। তো এইবিলাক এনেকৈ সজাইছে ধুনীয়াকৈ। এয়া এইবিলাক ৰাম মন্দিৰৰ আৰ্হিত সজাইছে আৰু। তো গাইজ এতিয়া বাইদেউ ফটো উঠি আছে, ময়ো উঠা নাই, দুখনমান উঠিলোঁ আৰু। কেনে লাগছে? বঢ়িয়া, বহুত মানুহ, বহুত মানুহ চিন্তা। আৰু খাবা হোটেলত যেনেকুৱা ভাগত পাম আশা নাই, ঘৰত ভাত খাব লাগিব পাৰে গাইজ। অঁ ভাইটি ফটো মাৰি আছে, এইবোৰ চাওকচোন, ছটাবিলাক সজাইছে মানে চাৰিওফালে আৰু মানে সজাইছে এইবাৰ আৰু। তো ইয়াতে ধুনীয়াকৈ ফটো উঠোঁ আমি গাইজ। কাৰণ মানে আৰু সেইফালে আছে মানে সেইফালে মীনা বজাৰ আছে, তো সেইফালে যাম, কিন্তু এই আগতে এইফালে ফটো উঠোঁ, পাছত আকৌ ৰৈ যাব। ইমান ধুনীয়াকৈ সজাইছে, বেক কেমেৰাৰে দেখুৱাইছোঁ, চাৰিওফালে সজাইছেই মানে। আৰু মানে আমাৰ এয়া বুৰকাৰ পূজাখন মানে 3 অক্টোবৰৰ পৰা চলিছে, এনে পূজা চলিছে 8 অক্টোবৰৰ পৰা, কিন্তু আমাৰ এইবাৰ যিহেতু শতবৰ্ষ, তো তাৰ কাৰণে মানে 3 অক্টোবৰৰ পৰাই পূজা চলিছে, মানে 10 দিন হয়। চাওকচোন কিমান মৰম লাগিছে গাইজ, ইমান ৰং বিৰঙী ছটাবিলাক, সৰু সৰু ছটাৰে কি বঢ়িয়া ডেক'ৰেশ্যন কৰিছে। এয়া ডেক'ৰেশ্যনবিলাকতে মানুহবিলাকে বেছি ফটো উঠি আছে। আমিও ফটো উঠিলোঁ, জাপিখিনিতো উঠিলোঁ, ইয়াতো উঠিলোঁ। এতিয়া আমি মীনা বজাৰ ফালে যাওঁ গাইজ, মজা। সেইফালে এই দোকান চোকানবিলাক বেছি আছে। তো এইফালে যাব লাগিব, ৰাস্তাৰ সিফালে ফিল্ড এখন আছে ডাঙৰ, স্কুল ফিল্ড হয়, মানে স্কুল আছে তাতে, বহুত ডাঙৰ ফিল্ড, তাতেহে মানে মীনা বজাৰ লাগে। তো বলক দেখুৱাওঁ আপোনালোকক ধুনীয়াকৈ। তো এতিয়া আমি সকলো মানুহবিলাক যিমান আছে গাইজ, এইবিলাক গোটেই মীনা বজাৰকে যাব। আৰু আগফালেও আছে বহুত, তো দেখুৱাই আছোঁ ৰ'ব আপোনালোকক ধুনীয়াকৈ। আৰু আমিও যাই আছোঁ, মাই দেউতা বাইদেউ ভাইটি গোটেইকেইটা ন। আমাৰ হনুমান পিতে কলেজত যাতে ইয়াত সদায় সেৱা কৰি গৈছিলোঁ কলেজত যাওঁতে।
আমি কিমানবিলাক মানুহ গাইছ মিনা বজাৰত যাই আছোঁ চাওকচোন একেলগে এইবিলাক গোটেই তাৰপিছত এই পিছৰবিলাক গোটেই একেলগে মানে মিনা বজাৰত যোৱাই মানুহ এইবিলাক পাছত আগত গোটেই গাইছ আমি আহি গ'লোঁ বাণিজ্যিক ক্ষেত্ৰলৈ স্বাগতম আপোনালোকক গাইছ এইফালে গোটেই দোকান পোহাৰবিলাক এক চাইডকৈ দি দিয়ে আৰু ফিল্ড এখনত জাম হৈ গৈছে মানুহৰ জাম গাইছ জাম স্পাইৰেল পটেটো কোনোবাই খাই যদি ইয়াতে স্পাইৰেল পটেটো খাব মানে একো অভাৱ নাই আৰু গাইছ সকলো দোকানে পাই যাব ইয়াতে অঁ কোনো চিনাকি মানুহকে দেখা নাই ৰ দেখিম ৰ লাহে লাহে এইবিলাকৰ গোটেই মিঠাই দোকান এইফালে মিঠাই দোকান গাইছ এয়া ৰাজধানী থিয়েটাৰ মাতিছে গাইছ এয়া থিয়েটাৰ দোকানেৰে আৰু মানুহ বাপৰে কিমান দূৰ দূৰণিৰ পৰাই যে আহিছে চাব কাৰণ বহুত বেছি ডাঙৰকৈ হয় আগৰ পৰাই এখন ডাঙৰকৈ হয় তথাপি বাৰে বাৰে আপোনালোক কৈয়ে আছোঁ এইবাৰ যিহেতু 100 বছৰতো আৰু অলপ বেছি মানে বৃহৎ বাজেটেৰে পূজাখন অনুষ্ঠিত কৰিছে তো ডেক'ৰেশ্যনো ধুনীয়া হৈছে তো সেইকাৰণে আহি গৈছে আৰু ভাল এখন পূজা চাব সকলোৱে আহে তো আমাৰ এইখিনিত মানে দুৰ্গাখন ধুনীয়া পূজা হয় আৰু ডাঙৰ পূজা আমাৰ এই অঞ্চলটোত তো দুৰ্গা পূজাখন সকলোৱে চাব আহে ঘূৰিম গাইছ ঘূৰিলোঁ বহুত আৰু ঘূৰিম তো এতিয়া কথা পেট পূজা কৰি লওঁ ইয়াতে হোটেলত চাওমিন খাই লওঁ ইয়াতে মানে মানুহ অলপমান কম দেখিছোঁ কম দেখাওঁতে সোমাই গৈছোঁ নহ'লে ভিৰত আৰু খাব নাপায় যদি ঘৰ পাব লাগে এতিয়া চোৱাৰ মজাটো নাপাম ন গাইছ তো প্ৰথমে খাই লওঁ ৰ'ব এয়া চাওমিন বনাই আছে এয়া মাহঁতেও খাব লৈছে গাইছ সকলোৱে চাওমিনে লৈছে চাওমিন দেউতাই খাইছে ঘুগুনি আৰু কণী আমি হোটেলৰ পৰা ওলালোঁ চাওমিন কণী তেনেকৈ সকলোৱে খালোঁ আৰু খামৰ বকচোন গাইছ পূজা বুলি আৰু আগৰ ফালে যাওঁ ধুনীয়াকৈ আৰু আপোনালোকক দেখুৱাওঁ গাইছ এইবিলাক বস্তু যিমান লয় 50 টকা আৰু 50 টকাত কি মজা মজা বস্তু দি আছে গাইছ মেট মিলিবিলাকো 50 টকাই গাইজ পূজা বুলি যিহেতু মিঠাই মেইন ন তো মাহঁতে ইয়াতে মিঠাই লৈ আছে পূজা খাবাত আহিলে তাই ভাল বহুত মানে লগৰ ছোৱালী বহুত মানে আলহী চালহীক লগ পোৱা যায় মোৰ লগৰ ছোৱালী বহুতকে লগ পালোঁ তাৰপিছত বাইদেউৰো পালে তেনেকৈ কথা বতৰা পাতিলোঁ সকলোকে দেখুওৱা নাই আৰু ভালো নালাগে নহয় গাইজ তাৰ কাৰণে আকৌ বাইদেউ হোটেলত আহিছে ইয়াত চিকেন পকৰা খাব আহিছে দুটা গাইজ মই চিকেনৰ পৰা বহুত দূৰত যিহেতু ইয়াতে একো নাখাওঁ ৰোল খাব খুজিছিলোঁ কাৰণ ইয়াতে লেতৰ পেতৰ কৰিব ন চিকেনৰ লগত তো চিকেন নাথাকা এখন হোটেলত খাম আৰু গাইজ পূজা চাই থাকোঁতে আমি প্ৰাণজিতক লগ পাই গ'লোঁ প্ৰাণজিত কি খবৰ পূজাৰ শুভেচ্ছা দিয়া পূজাৰ শুভেচ্ছা দিয়া মানুহ কাৰণে কিমান দূৰৰ পৰা খোজ কাঢ়ছো নকওঁ কিয় 2 কিলোমিটাৰ মান খোজ কাঢ়ি আছো গাইছ কষ্ট ইনকাৰণে লাইক কৰি দিবি আৰু হ'ব দে দিব দে বাইদেউ ৰাখিছে কেঁকুৰা গাইছ 20 টকা না 20 টকা না চব এইবিলাক 20 টকা 30 টকা বোলে গাইছ মই কালি এনেকুৱা এটা ৰাখি দিছে মোক টিউশ্যনৰ বৌ এটাই 20 টকাকৈ ৰাখি দিছে আৰু মানে বাৰ্থডে গিফ্ট দিছে পানীপুৰি বিচাৰি আছোঁ পানীপুৰি মানে বেপাৰী পোৱা নাই এটা পালোঁ ওচৰৰ মানুহখিনি কি বুলি কৈছে গাইছ গম পাই একো সোধ হোৱা নাই বোলে পইচা কেইটা আনি দিছে তই তেনেকুৱাকৈ খাব পাৰি নেকি এতিয়া আকৌ ৰখি আছোঁ মানে চাওঁ আৰু যদি ভাল ক'ৰবাত পাওঁ খাম আৰু ইহঁতে খালে চিকেন পকৰা মোৰহে একো খোৱা হোৱা নাই চাওমিনত বাদে আৰু মানে ইয়াতে ম'ম' খাব আহিছিলোঁ গাইছ কিন্তু ভেজ ম'ম' হোৱা নাই চিকেন ম'ম' হৈ আছে মইতো চিকেন নাখাওঁ এতিয়া মিক্সাৰে লওঁ আৰু গাইছ ম'ম' খোৱাৰ আশাটো পূৰণ নহ'ল ভেজ ম'ম' হোৱা নাই মিক্সাৰকে খাই আছোঁ আৰু গাইছ ফাইনেলি ভেজ ম'ম' পাই গ'লোঁ ইয়াতে পেকিং কৰাই লওঁ আৰু এটা খাব টাইম নাই ঘৰত যাওঁ আৰু যিমান মানুহ বহুত ভিৰ হৈ যাব লাষ্টলৈকে ওলাব নোৱাৰিম আৰু তাৰ কাৰণে সোনকালে ওলাই দিওঁ গাইছ এতিয়া ঘৰলৈ বতো মাহঁতে ঘৰৰ চিন্তা ন গাইছ তো কৈ আছে যাবৰ কাৰণে তো যাওঁ আৰু এতিয়া সমাপ্ত আৰু অষ্টমী ইমানতে গাইছ এতিয়া বৰ্তমান আমি খোজকাঢ়ি আছোঁ কিন্তু উপায় নাই কাৰণ কি হৈছে গম পাই নে গাইছ পুৰা জাম পূজাস্থলীৰ পৰাই মানে এতিয়া আমি ঘৰে পাম আৰু বেছি নাই আৰু আমি লাইন গাড়ীত আহিছোঁ
ভাবিছিলোঁ লাইন গাড়ীও নাই এতিয়া মানে চব ভাড়া কৰি আনিছে আৰু লাইন গাড়ীবোৰ দেখোন কিবা নোহোৱা হৈ গৈছে নাজানো আৰু কি গাইছ তো আমি বহুত মানুহ পিছতো আছে আৰু তো খোজকাঢ়ি আছোঁ আৰু কিছুমান টেম্পু সুধিছোঁ টেম্পুবোৰে গৰম হৈ গৈছে বহুত অহা যোৱা কৰি আছে না তো ঠাণ্ডা হ'ব দিছে তেনেকুৱা হৈ আছে আৰু তো এতিয়া মানে মানে ভৰিকেইখনে গতি হৈছে আৰু গাইছ খোজকাঢ়িয়ে যাওঁ যিখিনি পাৰোঁ এয়া গৈ আছোঁ দিয়ক আৰু উপায় নাই আমাৰ ওচৰতো হয় তাতে চালেই হ'ল হয় গাইছ আমাৰ অকণমান কেইখন হয় সোণাপুৰ তিনিখন একেলগে হয় সোণাপুৰ ৰাইপাৰ সোণাপুৰ দুখন হয় তো এতিয়া মানে বুৰকাত বহুত ডাঙৰকৈ কৰিছে কাৰণে বুৰকাত আহিলোঁ চাব তো নাই ইয়াতে মানুহকেইটাহে চাব পাৰিলোঁ গাইছ গম পাই নে মানুহ ইমান ভিৰ দিয়ক গাইছ ভাগৰ লাগিছে খোজকাঢ়ি হ'ব দিয়ক